নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক জিকে কনচেপ্ট চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অসম হিষ্টৰীৰ 20টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ, যিবোৰ আপকামিং DSS DME আদি এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ফাৰ্ষ্ট প্ৰশ্নটো হ'ল মুলা গাভৰু ডাইট ফাইটিং এগেইনষ্ট। অপশ্যন নম্বৰ এ ডেট চুং, অপশ্যন নম্বৰ বি মিৰ জুমলা, অপশ্যন নম্বৰ চি তুৰ্বক, অপশ্যন নম্বৰ ডি মিৰ্জা নাথান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি তুৰ্বক। তুৰ্বকৰ বিৰুদ্ধে যুদ্ধ কৰি মুলা গাভৰুৱে মৃত্যুবৰণ কৰিছিল। নেক্সট প্ৰশ্নটো হ'ল মেজৰ পাৰ্ট অফ দ্য কাছাৰী কিংডম ৱাজ অকুপাইড বাই দ্য আহোম ডিউৰিং দ্য ৰেইন অফ হুইচ অফ দ্য ফলোইং কিংছ। অপশ্যন নম্বৰ এ চুখামফা, অপশ্যন নম্বৰ বি চুটিংফা, অপশ্যন নম্বৰ চি ৰুদ্ৰসিংহ, অপশ্যন নম্বৰ ডি চুহুংমুং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি চুহুংমুং। চুহুংমুঙৰ শাসনকালত মেক্সিমাম অকুপাই কৰিব পাৰিছিলে কাছাৰী কিংডমৰ এৰিয়া। ইন হুইচ ইয়েৰ ছাৰ ছাদুল্লাছ মিনিষ্ট্ৰী ফৰ্ম। কিমান চনত ছাৰ ছাদুল্লাছ মিনিষ্ট্ৰী ফৰ্ম হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি 1937। কিং বিশ্বসিংহছ ফাদাৰ ৱাজ। বিশ্বসিংহৰ পিতৃৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি হাৰিয়ামণ্ডল। হাৰিয়ামণ্ডল আছিল বিশ্বসিংহৰ পিতৃ। নেক্সট প্ৰশ্নটো হ'ল ৰঘুদেৱা ৱাটছ দ্য চন অফ। ৰঘুদেৱ কাৰ পুত্ৰ আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি চিলাৰায়। চিলাৰায়ৰ পুত্ৰ আছিল ৰঘুদেৱ। নেক্সট প্ৰশ্নটো হ'ল শ্ৰীমন্ত শংকৰদেৱা ৱাজ বৰ্ণ ইন। শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কিমান চনত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি 1449। বদন বৰফুকন ৱাজ দ্য গভৰ্ণৰ অফ। অপশ্যন নম্বৰ এ চদিয়া, অপশ্যন নম্বৰ বি চোলাল, অপশ্যন নম্বৰ চি কামৰূপ, অপশ্যন নম্বৰ ডি মৰঙি। বদন বৰফুকন গভৰ্ণৰ আছিল কামৰূপৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি কামৰূপ। ফ্ৰম হুজ ৰেইন ৱাজ সংস্কৃত লেংগুৱেজ ইউজড অন আহোম কইনছ। অপশ্যন নম্বৰ এ চুডাংফা, অপশ্যন নম্বৰ বি প্ৰতাপ সিংহ, অপশ্যন নম্বৰ চি শিৱসিংহ, অপশ্যন নম্বৰ ডি ৰুদ্ৰসিংহ। ইয়াৰ ৰাইট অপশ্যন হ'ল অপশ্যন নম্বৰ ডি ৰুদ্ৰসিংহ। নেক্সট প্ৰশ্নটো হ'ল পিয়লি ফুকন ৱাজ হেংড ইন দ্য ইয়েৰ। পিয়লি ফুকনক কিমান চনত ফাঁচি দিয়া হৈছিল? অপশ্যন নম্বৰ এ জুন 25, 1830, জুলাই 26, 1830, আগষ্ট 26, 1830, আগষ্ট 25, 1830। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি জুলাই 26, 1830। নেক্সট প্ৰশ্নটো হ'ল দ্য আহোম ৰুলাৰ ৱাজ ফাৰ্ষ্ট টু টাৰ্ণ দ্য কাছাৰী কিংছ এজ থাপিতা এণ্ড সঞ্চিতা ৱাজ। অপশ্যন নম্বৰ এ চুহুংমুং, অপশ্যন নম্বৰ বি জয়ধ্বজ সিংহা, অপশ্যন নম্বৰ চি ৰুদ্ৰসিংহ, অপশ্যন নম্বৰ ডি প্ৰতাপ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ চুহুংমুং। ইন হুইচ ইয়েৰ আছাম ৰিজন ৱাজ ছেপাৰেটেড ফ্ৰম বেংগল টেৰিটৰী এণ্ড ৱাজ পুট আণ্ডাৰ এ চিফ কমিশ্যনাৰ। অপশ্যন নম্বৰ এ 1930, অপশ্যন নম্বৰ বি 1890, অপশ্যন নম্বৰ চি 1971, অপশ্যন নম্বৰ ডি 1874। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি 1874। দ্য শ্বেপ অফ দ্য কইনছ অফ আহোম ৰেইন। আহোমৰ শাসনকালত মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি অক্টাগনেল, আঠকোণীয়া আছিল। দ্য কোচ কইনছ ৱেৰ ন'ন এজ। কোচ মুদ্ৰাবোৰক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি নাৰায়ণী। দ্য এনচিয়েণ্ট নেম অফ কাছাৰ ৱাজ। কাছাৰৰ পুৰণি নাম কি আছিল? অপশ্যন নম্বৰ এ হিডিম্বা, অপশ্যন নম্বৰ বি দিয়াপুৰ, অপশ্যন নম্বৰ চি ধনশ্ৰী, অপশ্যন নম্বৰ ডি নাৰায়ণপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ হিডিম্বা। নেক্সট প্ৰশ্নটো হ'ল হু ৰট তুংখুঙীয়া বুৰঞ্জী। অপশ্যন নম্বৰ এ বিশ্বেশ্বৰ বৈদ্যাধীপাহ শ্ৰীনাথ বৰবৰুৱা, অপশ্যন নম্বৰ বি চি দুতিৰাম হাজৰিক এণ্ড ডি কাশীনাথ তামুলী ফুকন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি শ্ৰীনাথ বৰবৰুৱা। নেক্সট প্ৰশ্নটো হ'ল ফ্ৰম হুইচ অফ দ্য ফলোইং প্লেচেছ দ্য আহোম কেম। কোন ঠাইৰ পৰা আহোমসকল আহিছিল? অপশ্যন নম্বৰ এ লাচিঅ' ইন বাৰ্মা, অপশ্যন নম্বৰ বি চিংমাই ইন থাইলেণ্ড, অপশ্যন নম্বৰ চি চিয়াং কোৱাং, অপশ্যন নম্বৰ ডি মুংমাও ইন চাইনা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি মুংমাও ইন চাইনা। দ্য স্কুল এট বন্দুকা হুৱেৰ মাধৱদেৱা ৰিড ৱাজ মেইনটেইন এণ্ড টট বাই। বন্দুকাত যিখন স্কুল আছিল তাত মাধৱদেৱে শিক্ষা গ্ৰহণ কৰিছিল, আৰু সেই স্কুলখনৰ কোনে শিক্ষা প্ৰদান কৰিছিল? আৰু অপশ্যন নম্বৰ এ মুকুন্দ অধ্যাপকা, অপশ্যন নম্বৰ বি যদবেন্দ্ৰ অধ্যাপকা, অপশ্যন নম্বৰ চি ধনেশ ভাৰা অধ্যাপকা, অপশ্যন নম্বৰ ডি ৰাজেন্দ্ৰ অধ্যাপকা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ মুকুন্দ অধ্যাপকা। নেক্সট প্ৰশ্নটো হ'ল হু এমং দ্য ফলোইং ৱাজ দ্য ফাৰ্ষ্ট আহোম ৰুলাৰ টু অফিচিয়েলি একচেপ্ট হিন্দুইজিম। হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথমজন আহোম শাসক কোন আছিল?
অপশ্যন নম্বৰ এ জয়াদিত্য সিংহা, অপশ্যন নম্বৰ বি জয়ধ্বজ সিংহা, অপশ্যন নম্বৰ চি প্ৰমত্তা সিংহা, অপশ্যন নম্বৰ ডি প্ৰতাপ সিংহা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি জয়ধ্বজ সিংহা। নেক্সট প্ৰশ্নটো হ'ল ইন হুইচ প্লেচ দ্য ফাৰ্ষ্ট বেটল ফট বাই দ্য আহোম এগেইনষ্ট দ্য মোগলছ। অপশ্যন নম্বৰ এ ইটাখুলি, অপশ্যন নম্বৰ বি ভৰালি, অপশ্যন নম্বৰ চি চৰাইঘাট, অপশ্যন নম্বৰ ডি যোগীঘোপা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি ভৰালি। মোগলৰ বিৰুদ্ধে আহোমে প্ৰথমখন যুদ্ধ কৰিছিল ভৰালিত। আমাৰ এই ভিডিঅ'টোৰ অন্তিম প্ৰশ্নটো হ'ল চদিয়াখোৱা গোহাঁই পোষ্ট ৱাজ ক্ৰিয়েটেড ডিউৰিং দ্য ৰেইন অফ হুইচ আহোম কিং। কোনজন আহোম ৰজাৰ শাসনকালত চদিয়াখোৱা গোহাঁই পোষ্টটো সৃষ্টি কৰিছিল। অপশ্যন নম্বৰ এ স্বৰ্গদেউ চুহুংমুং, অপশ্যন নম্বৰ বি স্বৰ্গদেউ ৰুদ্ৰসিংহ, অপশ্যন নম্বৰ চি স্বৰ্গদেউ প্ৰতাপ সিংহ, অপশ্যন নম্বৰ ডি নন অফ দেম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ স্বৰ্গদেউ চুহুংমুং। যদি আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু ওপৰত থকা জিকে কনচেপ্ট আইকনটোত ক্লিক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আকৌ ভৱিষ্যতে চাবলৈ পায়। বাই বাই।